নমস্কাৰ, মই মীনাক্ষী ডেকাই আহৰি টুকটাকৰ প্ৰেমৰ মিঠা অনুভূতি অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বৰ্তমান আপোনালোকে শুনি আছে নীল আৰু মায়াৰ কথাৰে। আপোনালোকে ইতিমধ্যে প্ৰথম খণ্ড শুনিলে, আজি শুনিবলৈ পাব দ্বিতীয় খণ্ড। কোনো সহজে আহ যাহ নকৰা ঠাই এটুকুৰাৰ ডাঙৰ গছ এডালৰ তলত বাইকখনৰ ওপৰতে বহি আছে নীল। নীলৰ মন আজি উদাস। বাৰে বাৰে বৰ্তমানৰ পৰা আঁত হেৰাই আজিকালি প্ৰায়ে সি এখন অচিন জগতত বিচৰণ কৰে। মায়াক সি সকলো কথা খুলি ক'ব পাৰে, কিন্তু বাকী কাৰো আগতে নিজক উদঙাই দিয়াৰ সাহস তাৰ নাই। মায়া ইতিমধ্যে আহি সেইখিনি ঠাই পাইছিল। নীলক তেনেকৈ দেখি মায়াৰ কিবা এটা বেয়া লাগি গ'ল। নীল নীল মায়াৰ মাতত নীলৰ একো উত্তৰ নাপায়। এইবাৰ তাই প্ৰায় হেঁচুকি দিয়াৰ নিচিনাই কৰিলে। নীল, ইমানকৈ মাতি আছোঁ, তথাপিও তুমি শুনা নাই যে? নীল প্ৰায় আচৰিত হোৱা দি হ'ল। অলপ সময় টভক মাৰি পিছত অনুভৱ কৰিলে আচলতে সি তালৈ মায়াক লগ কৰিবলৈ আহিছিল। মায়া, আহিলা? কেতিয়া আহিলা তুমি? আৰু ইমান অন্যমনস্ক হৈ আছা যে? কি ভাবি আছানো? অলপ দেৰি হ'ল। নাই, একো ভবা নাই। কি ভাবিমনো? কিবা এটাতো নিশ্চয় হৈছে, নহ'লে তুমি এনেকৈ নাথাকা। তেতিয়াও তোমাক ইমানকৈ মাতিলোঁ, তুমি নুশুনিলা, আৰু এতিয়াও এনেকৈ আছা। নীল যেন আকৌ ভাৱসাগৰত ডুব গ'ল। নীল, কি হ'ল? একো নোকোৱা যে? কিবা এটা কোৱা, নহ'লে মই কেনেকৈ জানিম তোমাৰ কি হৈছে? অল আৰ চেলফিছ। মোক কোনেও ভাল নাপায়, কাৰো মনত মোৰ প্ৰতি ভাল ভাৱ নাই। মই বিচৰা সামান্যতম বস্তুখিনিও মোক দিব নোৱাৰে। হঠাৎ আজি তোমাৰ কি হ'ল? ইমান নিগেটিভ কথা কৈ আছা যে? পজিটিভ ভাবিবলৈ মোক কোনোবাই চান্স দিবও লাগিব। কোনো এজনে মোক ভাল নাপায়। মই জীয়াই থকাটোৱেই ভুল। মোৰ নিচিনা ল'ৰা এটা জীয়াই থকাতকৈ মৰি যোৱাই ভাল। তুমি মৰি গ'লে ঘৰৰ মানুহবোৰৰ অৱস্থা কি হ'ব এবাৰ ভাবি চাইছানে? মোৰ কি হ'ব? মোৰ ঘৰত আপোন বুলিবলৈ কোনো নাই। মা কেতিয়াবাই মোক এৰি থৈ গুচি গ'ল। দেউতাই নিজৰ ইচ্ছাত দ্বিতীয় বিবাহ কৰালে। জিল, তাইও মোৰ পৰা আঁতৰি সেইজনীৰ ফলীয়া হ'ল, আৰু সেইজনীৰ মোৰ প্ৰয়োজনীয় বস্তুখিনি দিব পৰাৰ ক্ষমতা কোনো নাই। মৰম খাই মই জীয়াই থাকিব নোৱাৰোঁ। আৰু মায়া, তোমাক মই ভাল পাওঁ হয়, কিন্তু এনেকৈ মই কিমান দিন থাকিম? তাতকৈ মই মৰি যোৱাই ভাল। তুমি জানানে, তুমি মৰি গ'লে মোৰ কি হ'ব? মই তোমাক বহুত ভাল পাওঁ নীল। তোমাৰতো ঘৰত নিজৰ বুলিবলৈ কোনোবা আছেই, কিন্তু মোক চোৱা, মোৰতো কোনোৱেই নাই। সৰু থাকোঁতেই মা দেউতাক হেৰুৱালোঁ। মোৰ কপালখন অলপ ভাল, সেয়েহে চাগে মোক ডাঙৰ দীঘল কৰিবলৈ মানুহ এঘৰ পালোঁ, যিয়ে মোক আজি এই পৰ্যায়লৈ আনিলে। তোমাক লগ পাই লাহে লাহে শিকিলোঁ প্ৰেম কি, ভাল পোৱা কি। এতিয়া তুমিয়ে যদি এনেকুৱাখন কৰা, মই কেনেদৰে জীয়াই থাকিম কোৱা? কোৱা, নোকোৱা কিয়? তুমি মোক এৰি মৰি যোৱাৰ কথা কেনেকৈ ভাবিব পাৰিলা? তুমি বহুত স্বাৰ্থপৰ তুমি। মায়াই নিজৰ কান্দোন ৰখাব নোৱাৰি অলপ আঁতৰলৈ উঠি গ'ল। দুখ পাইছে আজি তাই। যিজন ল'ৰাৰ ভালৰ কাৰণে আজিকালি পুৱা গধূলি ভগৱানৰ ওচৰত মূৰ দোৱাৰ সময়ত তাই প্ৰাৰ্থনা কৰে, আজি সেইজন মানুহে নিজে মৰাৰ কাৰণে খাটিছে। মানুহবোৰ কিয় এনেকুৱা? প্ৰথমতে নিজৰ প্ৰতি আকৰ্ষণ, ভাল পোৱা গোটাই লৈ পিছত নিজৰ ইচ্ছামতে সকলো কৰিব বিচাৰে। ভালপোৱাজনক কাষত পোৱাৰ পিছত তেওঁলোকে পাহৰি যায় যে এতিয়া তেওঁলোকে কেৱল নিজৰ কথা ভাবি কাম কৰিলে নহয়। মায়াৰ হঠাৎ এনে আচৰণে নীলক আচৰিত কৰি দিলে। নীলে কেতিয়াও ভবা নাছিল যে মায়াই তাৰ কাৰণে এনেকুৱা কৰিব।
অৱশ্যে নীলে কেতিয়াও বিচৰাও নাছিল। সি নিজৰ আৱেগবোৰ সম্বৰণ কৰি বৰ্তমান আৱেগিক হৈ থকা তাৰ প্ৰেয়সীৰ ওচৰলৈ আগবাঢ়ি গ'ল।